হাউলি আৰক্ষীৰ বৃহৎ সফলতা বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰইনসহ আটক বৰপেটা জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান এইবাৰ হাউলি আৰক্ষীৰ জালত পৰিছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইনসহ দুজন ড্ৰাগছ মাফিয়া বৰপেটা জিলাৰ হাউলি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত হাউলি হাইস্কুলৰ ওচৰত এক অভিযান চলাই সন্দেহযুক্ত হেৰইনসহ দুইজনক আটক কৰিবলৈ সক্ষম হয় ধৃত কুখ্যাত ড্ৰাগছ মাফিয়া দুজন হৈছে শান্তি বজাৰৰ সাদেক আলীৰ পুত্ৰ ইনজামুল হক আৰু কদমগুৰিৰ আব্দুল কাদিৰৰ পুত্ৰ মুস্তাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে এই অভিযানকালত সন্দেহযুক্ত হেৰইন ভৰ্তি প্লাষ্টিকৰ 7টা কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে জব্দ কৰা কণ্টেইনাৰত 1.51 গ্ৰাম সন্দেহযুক্ত হেৰইন আছে বুলি জানিব পৰা গৈছে উল্লেখ্য যে ইনজামুল হক আৰু মুস্তাফিজুৰ ৰহমানে অঞ্চলটোত দীৰ্ঘদিন ধৰি চলাই আহিছিল মাৰাত্মক নিষিদ্ধ ড্ৰাগছৰ বেহা তাতে সদায় তাতে হয়তো 10-12জন ল'ৰা সিহঁতৰ আৰু সিহঁতে তাতে সিহঁতে সেই ড্ৰাগছ বিক্ৰী কৰে আৰু খায় তাতে ইয়াত কি ধৰিছে আৰক্ষীয়ে দুজন ল'ৰা ধৰিছে আজি দেখা পাইছে আৰু কি পাইছে লগতে ড্ৰাগছৰ হেৰি পাইছে কণ্টেইনাৰ পাইছে তাতে বহুতটা আছে তাতে আছে 20টামান আছে সদায় খাই থাকে নেকি সদায় আপোনাৰ নামটো প্ৰদীপ দাস ইয়াতে কি বেপাৰ কৰে নেকি ইয়াতে ড্ৰাগছ বিজনেছ সমাজখন ধ্বংস হৈ যায় সমাজখন ধ্বংস হৈ আছে স্কুল এখন কৰি স্কুল এখন এইটো বেপাৰ কৰিলে ভাল হয় নেকি কেইবাটা স্কুল আছে এখন স্কুল নহয়তো বৰপেটা চেঙাৰ পৰা লাচিত বাহনৰ ৰিপৰ্ট নিউজ 24 NE